Hello everyone, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মই আজি বহুত দিনৰ মূৰত আপোনালোকলৈ এটা ব্লগ লৈ আহিছোঁ আজি ব্লগটোত মই এটা খুব ধুনীয়া ৰেচিপি শ্বেয়াৰ কৰিম মটনৰ ৰেচিপি তেনেকৈ মটন খালে খুব ভাল লাগে মানে স্পেচিয়েলি কালাৰটো খুব ধুনীয়া কালাৰ আহে এনেকুৱা কালাৰ দেখিলে মানে খাওঁ লাগে আৰু গতিকে মই আজি অকণমান ডিফাৰেণ্টকৈ বনাম মানে মই আজি কিহেৰে বনাম জানেনে মই আজি চাহপাতেৰে মটন বনাম চাহপাতৰ যিটো আমি ৰঙা চাহ বনালে যিটো পানী চাহপাতৰ ওলাই সেই ৰসটো মই মটন বনাম গতিকে যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব যিসকলে কৰা নাই ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু তেন্তে বলক ৰেচিপিটো আৰম্ভ কৰোঁ চিকেনৰ এই স্পেচিয়েল ৰেচিপিটো বনাবলৈ মই প্ৰথমতে এটা পেষ্ট বনাই ল'ম আৰু এই পেষ্টটোৰ কাৰণে মই দুটা পিঁয়াজ কাটি লৈছোঁ তাৰপিছত দিম মই 5টা কেঁচা জলকীয়া আপোনালোকে সোৱাদ অনুসৰি জলকীয়া ল'ব আৰু প্ৰায় 20 টুকুৰমান হ'ব নহৰু আৰু এইখিনি আদা এই গোটেইখিনি মই মিক্সিত ভালদৰে পেষ্ট এটা বনাই ল'ম এয়া চাওক পেষ্টটো ৰেডি হৈ গৈছে এতিয়া মই মাংসখিনি মেৰিনেট কৰিম এতিয়া মই মাংসখিনি মেৰিনেট কৰি ল'ম এইখিনি আধা কিলো ছাগলীৰ মাংস এতিয়া মই ইয়াত দিম পেষ্টখিনি যিখিনি মই মিক্সিত বনাই লৈছিলোঁ পেষ্টখিনি ইয়াতে দি দিম ইয়াৰ পিছত মই দিম 1 বাটি এইখিনি দৈ 1 চামুচ নিমখ 2 চামুচ হালধি গুড়ি আৰু ৰংটো ভাল হোৱাৰ বাবে 1 চামুচ কাশ্মীৰী মিৰ্চ এই গোটেইখিনি মই ভালদৰে মিহলাই ল'ম আৰু এইখিনি প্ৰায় 1 ঘণ্টামান মই মেৰিনেট হ'বলৈ দিম আপোনালোকৰ যদি সময় বেছি হাতত থাকে তেতিয়াহ'লে প্ৰায় 2 ঘণ্টামান যদি মেৰিনেট কৰিব পাৰে আৰু বেছি ভাল হয় মেৰিনেট কৰি যিমান সময় বেছি কৰিব পাৰে মাংসটো সিমানে সফ্ট হয় খাবলৈ ভাল লগা হয় এতিয়া এই গোটেইখিনি মিক্সাৰ মই প্ৰায় 1 ঘণ্টামান সময় এনেদৰে ৰাখি দিম আৰু মই এতিয়া বাকীখিনি প্ৰিপাৰেশ্যন কৰিম এতিয়া মই এটা কেৰাহীত অলপ তেল গৰম কৰি ল'ম আৰু ইয়াৰ তেলখিনি গৰম হ'লে ইয়াতে মই এই পিঁয়াজখিনি প্ৰায় ক্ৰিপচি হোৱালৈকে একেবাৰে মানে ক্ৰিপচি হোৱালৈকে ফ্ৰাই কৰি ল'ম তেলখিনি গৰম হৈছে এতিয়া মই পিঁয়াজখিনি দি দিম আৰু এই পিঁয়াজখিনি একেবাৰে ক্ৰিপচি হোৱালৈকে মই ফ্ৰাই কৰি ল'ম ইয়াৰ পিঁয়াজখিনি হাফ ফ্ৰাই হৈ গৈছে আৰু প্ৰায় 5 মিনিটমান সময় ফ্ৰাই কৰিলে এইখিনি হৈ যাব এয়া চাওক পিঁয়াজখিনি মোৰ ফ্ৰাই হৈ গৈছে এতিয়া মই এইখিনি নমাই থৈ দিম এয়া পিঁয়াজখিনি নমাই থলোঁ আৰু এইখিনি অকণমান ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হোৱাৰ পিছত মই এইখিনি মিক্সিত পেষ্ট বনাই ল'ম এতিয়া মই কেৰাহীটোত পুনৰ অলপ তেল দি ল'ম তেলখিনি মই অলপ গৰম হ'বলৈ দিম তেলখিনি গৰম হৈছে এতিয়া মই ইয়াতে প্ৰথমতে 2 খিলা তেজপাত দিম তাৰপিছতে দালচেনি 3টা ইলাইচি 4টা দালচেনি এতিয়া এইখিনি মই অলপমান ফ্ৰাই কৰি ল'ম আৰু ইয়াৰ পিছত মই দিম সৰু সৰুকৈ কাটি থোৱা আদা আৰু নহৰু এয়া মই
সৰু সৰুকৈ কাটি লৈছিলোঁ এই গোটেইখিনি অকণমান ফ্ৰাই হ'বলৈ দিম এইখিনি ফ্ৰাই হৈ গৈছে এতিয়া মই মেৰিনেট কৰি থোৱা মাংসখিনি দি দিম এতিয়া এই গোটেইখিনি মাংস মই ভালদৰে অলপ ফ্ৰাই কৰি ল'ম এতিয়া মই ইয়াতে দিম 1 চামুচ ধনিয়া গুড়ি 1 চামুচ গৰম মছলা ঘৰতে পিচি লোৱা এইটো গৰম মছলা আৰু 1 চামুচ জিৰা গুড়ি আনফালে মই অন্য এটা বাচনত এয়া 1 কাপ পানী গৰম হ'বলৈ দিছোঁ তাত মই দিম 2 চামুচ চাহপাত আৰু এইখিনি ভালদৰে উতলি চাহ যেনেদৰে বনাওঁ আমি তেনেদৰে উতলিবলৈ দিম এতিয়া মই মাংসৰ আঞ্জাত এই পেষ্টখিনি মিহলি কৰি দিম এইখিনি পেষ্ট মিহলি কৰি দিম মই প্ৰথমতে যে পিঁয়াজখিনি ভালদৰে ফ্ৰাই কৰি লৈছিলোঁ এইখিনিয়ে মই এনেদৰে পিছত পেষ্ট বনাই লৈছোঁ এতিয়া এইখিনি মই মাংসৰ আঞ্জাখিনিত দি দিম তুমি ভালদৰে মিহলাই ল'ম আনফালে চাওক চাহপাতখিনি উতলিছে মই গেছটো বন্ধ কৰি দিম এতিয়া মই ইয়াত দিম 1 চামুচ চেনি এতিয়া মই এই চাহপাতখিনি চেকি ল'ম এইখিনি প্ৰায় ফ্ৰাই হৈ গৈছে এতিয়া ইয়াতে মই এই চাহপাতৰ পানীখিনি দি দিম এই চাহপাতৰ পানীখিনি দিয়াৰ ফলত আঞ্জাখন এটা খুব ধুনীয়া কালাৰ আহিব ব্লেক টাইপৰ হৈ যাব মই এইখিনি অলপ সময় ফ্ৰাই কৰি পানী দি দিম এইখিনি ফ্ৰাই হৈ গৈছে এতিয়া মই দিম পানী অকণমান আঞ্জাখন উতল অহাৰ পিছতে মই এই গোটেইখিনি মিশ্ৰণ কুকাৰত দি কেইটামান হুইচেল যাবলৈ দিম এয়া মই গোটেইখিনি আঞ্জা ইয়াতে কুকাৰত দি দিছোঁ এতিয়া মই অকণমান নিমখ দিম প্ৰথমতে 1 চামুচ নিমখ দিছিলোঁ আৰু অলপ দি ল'ম আৰু এতিয়া মই কুকাৰটো ঢাকনি মাৰি 5-6টা হুইচেল যাবলৈ দিম চাওক মাংসৰ আঞ্জাখন একদম ৰেডি কি ধুনীয়া কালাৰ আহিছে চাওক তো আপোনালোকে এনেদৰে বনাই খাই চাব আৰু ভাল লাগিলে কমেণ্ট কৰিব আৰু যদি ৰেচিপিটো ভাল লাগিছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব So কেনেকুৱা পালে মোৰ ৰেচিপিটো চাই যদি আপোনালোকৰ ৰেচিপিটো চাই ভাল লাগিছে তেন্তে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে তো আজিলৈ ইমানে বাই বাই